Hey guys, welcome back to my YouTube channel Mizas Youth. তো খবৰখাতি কেনেকুৱা আপোনালোকৰ? তো বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' দিলোঁ আৰু মোৰ ভিডিঅ'বোৰ দুটা অলপ পলম হৈছে তাৰ বাবে সৰি আৰু আজি মই গৈ আছোঁ ক্লিন চিটি অফ আছাম যাক ক্লিন চিটি অফ আছাম বুলি কোৱা হয় তালৈকে গৈ আছোঁ আৰু আজি ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব তো বলক আমি ক্লিন চিটি অফ আছামলৈ যাত্ৰা কৰোঁ তো গাইছ এতিয়া আমি গাড়ীত উঠি ল'লোঁ আৰু ক্লিন চিটি অফ আছাম অৰ্থাৎ আপোনালোকে গম পাইছে চাগে তেজপুৰ এতিয়া তেজপুৰলৈ মই অকলে নাযাওঁ মোৰ লগত মোৰ বন্ধু কেইজনে যাব তো বন্ধু কেইজনক লগ কৰি ল'লোঁ তো এতিয়া বলক সোনকালে তেজপুৰ যাব লাগে তো গাইছ এতিয়া আপোনালোকে কাষতে এখন আৰ্মি কেম্প দেখিবলৈ পাইছে এই আৰ্মি কেম্পখনৰ নাম হ'ল মিছা আৰ্মি কেম্প তো চাই লওক আৰ্মি কেম্পখন জয় হিন্দ জয় ভাৰত তো গাইছ আপোনালোকে যদি অকল ভিডিঅ'টো চাই আছে তেনেহ'লে আচল ফিলটো নাপাব সেইবাবে আপুনিও আছে বুলিকে ভাবি লওক তো এতিয়া গাড়ীত মোৰ লগৰকেইটা মই আৰু আপুনি বলক তেজপুৰ চাওঁ তো গাইছ এতিয়া আমি লাহে লাহে আহি কলীয়া ভোমোৰা দলং পালোঁ আহি এতিয়া আমি যোনখন দলঙৰ ওপৰেৰে গৈ আছোঁ সেই দলংখনৰ নাম হ'ল কলীয়া ভোমোৰা ব্ৰিজ আৰু দৃশ্যবোৰ চাওক না কিমান মনোমোহা দৃশ্য ব্ৰহ্মপুত্ৰৰ কাষত বালি আৰু গছ গছনি আৰু ওপৰত আমি सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूं আমি এতিয়া ক্লিন চিটি অফ আছাম তেজপুৰ পালোঁ আহি তো এতিয়া আমি তাৰ ঘৰত যাম লগৰটোৰ ঘৰত গৈ পেলাই অলপ ফ্ৰেছ হৈ পেলাই আকৌ চাব আহি আছোঁ জেগাখিনি দেখাই আছোঁ আপোনালোকক চাই থাকক তো গাইছ এতিয়া আমি লগৰটোৰ ঘৰ পালোঁ আহি আৰু লগৰটোৰ ঘৰৰ কাষতে এটা সৰু ধুনীয়া মন্দিৰ আছে আৰু এতিয়া বলক অলপ হাত মুখ ধুই পেলাই বেগ এটা থৈ পেলাই আপোনালোকক জেগা দেখাই আছোঁ বলক আৰু এয়া চাওক বাদাম কাঁচা বাদাম আহি পেলাই লৈ আছোঁ বলক আমাৰ গোটেইকেইটাৰে বেগকেইটা লগৰটোৰ ঘৰতে থ'লোঁ তো এতিয়া আমি এই ওচৰতে ডন বস্কো হাইস্কুল তেজপুৰৰ ডন বস্কো হাইস্কুলখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওচৰতে আছে তো তাৰপিছত আমি মহাভৈৰৱ মন্দিৰলৈ যাম তো চাই থাকক এইখনেই হ'ল তেজপুৰৰ ডন বস্কো হাইস্কুল এতিয়া বলক আপোনালোকক ডন বস্কো হাইস্কুলৰ ভিতৰ ভাগটো দেখাওঁ এইখন চাওক না স্কুলৰ ভিতৰতে বাস্কেটবল খেলিবৰ কাৰণে ফিল্ড বনাই থৈছে খেলিয়ে যাওঁ নেকি অলপ আৰু চাইডে চাইডে গছবোৰ ৰোপণ কৰাৰ কাৰণে চাওক না কিমান ধুনীয়া লাগিছে এতিয়া বলক স্কুলখনৰ ডাঙৰ ডাঙৰ বিল্ডিংবোৰ আপোনালোকক এপাক দেখাই লৈ আনোগৈ বলক नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझाए जब टूट जाए साए हाय रब जब हो वही এইটো চাওক না কি বস্তু জিৰাফটোক দেখোন নিউজ পেপাৰে পেকিং কৰি থৈছে আৰু এইটো চাওক ডাইনাছৰ মুখ মেলিয়ে আছে তো গাইছ এতিয়া আমি ডন বস্কো হাইস্কুলৰ পৰা ওলালোঁ এতিয়া মহাভৈৰৱ মন্দিৰলৈ গৈ আছোঁ বলক আৰু তেজপুৰৰ ৰাস্তাবোৰ চাওক না কিমান চাফাৰ কাৰণে তেজপুৰক ক্লিন চিটি অফ আছাম বুলি কোৱা হয় আৰু চাফাৰ কাৰণে তেজপুৰে কিবা এৱাৰ্ডো পাইছে বোলে মই এৱাৰ্ডটোৰ নাম নাজানো বাৰু তেজপুৰৰ দৰে আমি নিজৰ এলেকাখিনিও যদি চাফা কৰি ৰাখোঁ তেনেহ'লে গোটেই অসমখনে চাফা হৈ যাব এতিয়া তেজপুৰখনক কয় ক্লিন চিটি অফ আছাম তেতিয়া গোটেই অসমখনকে ক'ব ক্লিন ষ্টেট অফ ইণ্ডিয়া সেইবাবে যিমান পাৰে আপোনালোকে নিজৰ এলেকাখিনি চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিব তো গাইছ আমি আহি এতিয়া মহাভৈৰৱ মন্দিৰ পালোঁ আহি আৰু মন্দিৰৰ কাষতে এইবোৰ দোকান আছে ইয়াৰ পৰা আপোনালোকে মন্দিৰৰ সা সামগ্ৰী কিনি মন্দিৰত দিব পাৰে এতিয়া বলক মহাভৈৰৱ মন্দিৰটো আপোনালোকক দৰ্শন কৰাই লৈ আহোঁ তো গাইছ এতিয়া আমি মহাভৈৰৱ মন্দিৰ পালোঁ আহি আৰু ইয়াতে শিৱ বাবাৰ বাহন নন্দীৰ এটা মূৰ্তি সজোৱা আছে আৰু কোৱা হয় যে এই নন্দীৰ কাণত মনৰ আশা ক'লে বোলে মনৰ আশাটো পূৰণ হয় তো ময়ো এতিয়া মোৰ মনৰ আশা ক'ম আপোনালোকক ক'ব নোৱাৰোঁ সেইবাবে মই ভিডিঅ'টো অফ কৰি পেলাই ক'ম তেনেদৰে আপোনালোকেও এই মহাভৈৰৱ মন্দিৰত আহি আপোনালোকৰ মনৰ আশা ক'ব পাৰে তো গাইছ এইটোৱে হ'ল মহাভৈৰৱ মন্দিৰ তো আপোনালোকৰ যদি মনত কিবা আশা আছে কৈ দিয়ক মই মন্দিৰটোৰ কাষে গৈ আপোনালোকক মন্দিৰটো ভালদৰে দেখাই আছোঁ ৰ'ব মহাভৈৰৱ মন্দিৰৰ কিবা বিশেষত্ব জানা যদি কোৱাচোন ইয়াত শিৱৰাত্ৰিৰ দিনা মানে বহুত ভিৰ হয় আৰু ভোজ দিয়ে সেইফালে চাব পাৰে ইয়াতে শিৱৰাত্ৰিৰ দিনা ইয়াত বহুত ভক্ত আহে আৰু ইয়াত
ভোজ দিয়া হয় ইয়াত। তো আপোনালোকেও আহিব এপাক যদি তেজপুৰ আহে। আৰু এটা কথা ক'ব পাহৰি গ'লোঁ যে জুবিনদাৰ যোনখন কাঞ্চনজংঘা মুভিখনৰ লাষ্টৰ শ্বুটিংখিনি ইয়াতে কৰা হৈছিল, য'ত জুবিনদাই নিজেও মৰিছিল আৰু ভিলেনজনকো মাৰিছিল। সেই শ্বুটিংটো এই মহাভৈৰৱ মন্দিৰৰ কাষতে এইখিনিতে কৰা হৈছিল। আৰু মই বেক কেমেৰা কৰি ভালদৰে দেখাই আছোঁ। এইখিনিয়ে সেইখিনি জেগাত যিখিনি জেগাত জুবিনদাই নিজেও মৰিছিল আৰু ভিলেনজনকো মাৰিছিল কাঞ্চনজংঘা মুভিখনত। মন্দিৰৰ পাৰবোৰ চাওক না কিমান ধুনীয়া লাগিছে। तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं। তো গাইছ আমি এতিয়া মহাভৈৰৱ মন্দিৰৰ পৰা আহিলোঁ আৰু অসমৰ প্ৰথম চিনেমা হল জোনাকী চিনেমা হল এই তেজপুৰতে আছে। তো প্ৰথম অসমীয়া ছবি জয়মতী এই জোনাকী চিনেমা হলতে ৰিলিজ কৰিছিল। তো যদি আমি সময় পাওঁ আপোনালোকক এই জোনাকী চিনেমা হলটো দেখাবলৈ চেষ্টা কৰিম। তো গাইছ এতিয়া আমি আহি গণেশ ঘাট পালোঁহি আৰু এইটো আপোনালোকে সন্মুখত দেখিবলৈ পাইছে গণেশ ঘাটৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ গেট। এতিয়া ব'লক আপোনালোকক গণেশ মন্দিৰটো দেখাই আনোগৈ ব'লক। তো গাইছ এইটোৱে হ'ল শ্ৰী শ্ৰী গণেশ মন্দিৰ। আপোনালোকক মন্দিৰটো ভালদৰে দেখাই আছোঁ ৰ'ব। গাইছ গণেশ মন্দিৰৰ কাষতে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। তো এতিয়া আপোনালোকক ব্ৰহ্মপুত্ৰ নদীখন দেখাই আনোগৈ ব'লক। এইখনেই হ'ল ব্ৰহ্মপুত্ৰ নদী। মই এতিয়া আপোনালোকক চিনেমেটিক শ্বট এটা লৈ পেলাই ভালদৰে দেখাই আছোঁ ৰ'ব। নাৱৰীয়া কেইটাক চাওক না, ইহঁতক দেখি পেলাই মোৰো নাৱত উঠিব মন গৈছে। নাওখন যদি ছাইডত আহে উঠিব লাগিব ৰ'ব। निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी पर्दे से तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझाए जब टूट जाए साए हाय रब जब हो वही ব্ৰহ্মপুত্ৰৰ পাৰত ৰখি এতিয়া কেনেকুৱা লাগিছে? এতিয়া আমি গৈ আছোঁ অগ্নিগড়। তো সময় হ'লে আৰু কিবা কিবি বস্তু দেখা পাব। তো এতিয়া অগ্নিগড় গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এইবোৰ দেখি পেলাই পিকনিকহে খাব মন গৈছে। একে সঁচাই বুজিছে। তো গাইছ এতিয়া আমি অগ্নিগড় পালোঁ আহি আৰু অগ্নিগড় চাব অহা মানুহৰ লাইন চাওক না। এতিয়া সোনকালে টিকেটটো কাটিব লাগে আৰু ভিতৰত যাব লাগে। গাইছ টিকেট কাটি ল'লোঁ, এতিয়া ব'লক যাব লাগে ভিতৰত। অগ্নিগড়ৰ বস্তুবোৰ দেখাই আছোঁ, তাৰ আগতে কুকুৰ পোৱালিকেইটা চাওক না কিমান মৰম লাগিছে। যদি এটা লৈ যাব পৰা কিবা ব্যৱস্থা থকা হয় লৈ গ'লোঁ হয় এটা। झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी पर्दे से तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई গাইছ এতিয়া আমি অগ্নিগড়ৰ ভিতৰত সোমালোঁ আৰু অগ্নিগড়ত এটা প্ৰেম কাহিনী জড়িত হৈ আছে। মানে অগ্নি মানে হ'ল জুই আৰু গড় মানে হ'ল দেৱাল। মানে ইয়াত বান ৰজাই তেওঁৰ জীয়ৰী উষাক চাৰিওফালে জুই লগাই ইয়াতে বন্দী কৰি ৰাখিছিল, সেইবাবে এই ঠাইখিনিৰ নাম অগ্নিগড় বুলি কোৱা হয়। আৰু দেখাই আছোঁ, চাই থাকক। তো গাইছ ইয়াত চিত্ৰলেখা আৰু উষাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। মানে এদিন উষাৰ ৰাতি সপোনত এজন ধুনীয়া যুৱক দেখিছিল আৰু সেই যুৱকজনক সপোনতে দেখি প্ৰেম কৰি পেলাইছিল আৰু সেই যুৱকজনৰ বৰ্ণনা চিত্ৰলেখাক কৈছিল আৰু চিত্ৰলেখা ধুনীয়া ছবি আঁকিছিল আৰু চিত্ৰলেখাই সেই অনিৰুদ্ধৰ ছবি অংকন কৰি থকা ইয়াত দেখুওৱা হৈছে। চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি লৈ অহাটো ইয়াত দেখুওৱা হৈছে। যেতিয়া উষাই অনিৰুদ্ধৰ ছবিটো চালে আৰু অনিৰুদ্ধৰ ছবিটো চাই মোহিত হ'ল আৰু অনিৰুদ্ধক বিয়া কৰাবলৈ ব্যাকুল হ'ল। এই কথা যেতিয়া উষাই চিত্ৰলেখাক আহি ক'লে, তেতিয়া যিহেতু চিত্ৰলেখাই মায়াৰ যাদু জানিছিল, সেইবাবে মায়াৰ যাদুৰে অনিৰুদ্ধক হৰণ কৰি লৈ আহিলে উষাৰ লগত বিয়া কৰাবলৈ। এই প্ৰতিমূৰ্তিটোত এইটোকে দেখুওৱা হৈছে আৰু দেখাই আছোঁ ব্লগ।
চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি লৈ আহি উষাৰ লগত বিয়া কৰাই দিলে আৰু এই প্ৰতিমূৰ্তিটোত এইটোকে দেখুওৱা হৈছে। যেতিয়া ৰজা বানে এই কথা গম পালে তেতিয়া ৰজা বানৰ বহুত খং উঠিল। তেতিয়া অনিৰুদ্ধক ইয়াতে বন্দী কৰি থ'লে আৰু উষাকো চাৰিওফালে জুই লগাই বন্দী কৰি থ'লে। যিহেতু অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল, সেইবাবে যেতিয়া অনিৰুদ্ধক ৰজা বানে বন্দী কৰি থৈ দিয়াৰ কথা শ্ৰীকৃষ্ণই গম পালে, তেতিয়া শ্ৰীকৃষ্ণ অনিৰুদ্ধক মুকলি কৰিবলৈ ৰজা বানৰ ওচৰত আহিছিল। কিন্তু ৰজা বানে অনিৰুদ্ধক মুকলি কৰি দিবলৈ কোনো পধ্যে মান্তি হোৱা নাছিল। সেইবাবে ৰজা বান আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হ'ল। যিহেতু শ্ৰীকৃষ্ণ বহুত শক্তিশালী আৰু বীৰ আছিল, সেইবাবে বান ৰজাই শ্ৰীকৃষ্ণৰ ওচৰত তিষ্ঠিব নোৱাৰিলে। আৰু বান ৰজাই শ্ৰীকৃষ্ণৰ ওচৰত তিষ্ঠিব নোৱাৰি প্ৰভু মহাদেৱৰ ওচৰলৈ আহিলে আৰু মহাদেৱে নিজৰ ভক্তৰ কথা শুনি শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গ'ল। আৰু বান ৰজাই শিৱক মাতাৰ ফলত ইয়াত শিৱ বাবা আৰু শ্ৰীকৃষ্ণৰ মাজত বহুত ডাঙৰ যুদ্ধ হৈ গৈছিল আৰু সেই যুদ্ধত গোটেই পৃথিৱী কঁপি গৈছিল আৰু সেই যুদ্ধ বহুত বেয়া পৰিস্থিতিলৈ গুচি গৈছিল। আৰু সেই যুদ্ধ ৰখাবৰ কাৰণে তেতিয়া বহুত দেৱ দেৱতা আহিছিল আৰু লগতে ব্ৰহ্মাও আহিছিল আৰু ব্ৰহ্মাই আহি পেলাই এই যুদ্ধখন ৰখাই। এই যুদ্ধৰ ফলত গোটেই চহৰখন তেজ হৈ গৈছিলে, সেইবাবে এই চহৰখনক তেজপুৰ বুলি কোৱা হয় আৰু এই যুদ্ধখনক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। আৰু এইফালে চাওক না, মছৰুম এই সহজ ভাষাত কৈ দিছোঁ, ভেকুলীৰ ছাতি। আৰু এইকেইটা চাওক ভেকুলী। আৰু এইটো চাওক কি, ইয়াৰ ওপৰত উঠি বোলে গোটেই ব্ৰহ্মপুত্ৰ নদীখন ভালদৰে দেখা পোৱা যায়। তো এতিয়া ব'লক ইয়াৰ ওপৰত উঠি এবাৰ ব্ৰহ্মপুত্ৰ নদীখন চাওঁ। लकीर साथ मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी। कहने को महीना ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद बिन चांदनी नी। हाय सजना जी मैनू छड्ड के नहीं जाना, बिना तेरे मैनू मिल भी सजा। हाय सजना जी तेनू बाहां विच भर लूं मैं, होना कभी मुझसे। বতৰটো অলপ ঠাণ্ডা লাগি আছে, তো কফি একাপ খাই লওঁ ৰ'ব। আপোনালোকে যদি খাই লওক। এনেকুৱা ঠাণ্ডা বতৰত কফি খোৱা মজাই বেলেগ। আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ বাবে জোলনাকে ধৰি কিবা কিবি খেলাৰ সামগ্ৰী তৈয়াৰ কৰি থৈছে। যোনে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেওঁলোকলৈ বহুত ধন্যবাদ, কাৰণ মই এটা ভিডিঅ'তে গোটেইখিনি বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ, সেইবাবে ভিডিঅ'টো অলপ দীঘল হৈছে। ইয়েটো বাছ ট্ৰেইলাৰ হে, পিকচাৰটো অভি বাকী হে, ধামাকা হ'ব বাকী আছেই, চাই থাকক। আৰু এইফালে চাওক কাৰ প্ৰতিমূৰ্তি সজোৱা আছে, ডন বস্কো দি এডুকেশ্যন ফাদাৰ অফ ইউথ। তো গাইছ এতিয়া আৰু ক'তো গৈ নাথাকোঁ, বহুত দেৰি হৈ গ'ল। তো কাইলৈ যাম, তো কাইলৈ দেখা পাব। তো এতিয়া ৰুমত যাম আৰু পূৰা আজি খানা হ'ব, তো চাই থাকক। তো গাইছ এতিয়া আমি মাংস কিনিব গৈ আছোঁ, তো এতিয়া পূৰা পাৰ্টি হ'ব, চাই থাকক। মজা লাগিব চাই থাকক। চাইকেলত আহি আছোঁ বহি। তো গাইছ আমি এতিয়া চাইকেল চলাই গৈ আছোঁ মাংস আনিব। দেখিছে কেনেকুৱা অনুভৱ, কেনেকুৱা মজা লাগিছে, হা মজা লাগিছে। বাইক আহি আছে ভালকে, চাইকেল চলাই চেণ্ডেল শিকিল, চাইকেল চলাই দি আছো চাইকেল চলাই চেণ্ডেল শিকি গ'ল। অঁ চা পাবলৈ নাই শিকিয়ে দিলি। চাওক দেখিবলৈ পাইছে চেণ্ডেল শিকিল। এতিয়া চাইকেল চলাই চেণ্ডেল শিকিল, চিঙা চেণ্ডেল লৈ পেলাই এতিয়া মাংস কিনিব গৈ আছোঁ। ব'লক একো নাই গাইছ, এতিয়া মাংস লৈ ল'লোঁ, এতিয়া ৰুমত গৈ বনাব লাগে খালি। এতিয়া ব'লক পূৰা ধামাকা পাৰ্টি হ'ব, পাৰ্টি। তো গাইছ মাংসখিনি লৈ ল'লোঁ, এতিয়া বনাব লাগে গৈ গ্ৰেভি ফ্ৰাই চব বনাম, জুলু বনাম। গাইছ ৰাতিপুৱা যেন চাই গৈছিলোঁ বাদাম কেইটামান লৈ লৈ ৰ'ব। এতিয়া আমি কাঁচা বাদাম ল'লোঁ, কাঁচা বাদাম কাঁচা বাদাম নাজানো বাদাম ল'লোঁ। গাইছ এয়া মাংস আনিলোঁ, এতিয়া কাম চলি আছে, দেখাই আছোঁ, খোৱাৰ পিছত দেখাই আছোঁ কেনেকুৱা বনাই পাৰোঁ। এতিয়া ইহঁতে ময়ো বনাম বাৰু, ইহঁতে কামত লাগি আছে। অনুভৱ কেনেকুৱা অনুভৱ কান্দা হয় নেকি? অঁ এতিয়া আমি দুটাই খাই আহোঁ, ইহঁতে অলপ আমি এক্সট্ৰাকৈ খাই আহোঁ। এতিয়া বোলক চাইকেলখন লৈ তো এতিয়া চাইকেল আনিলোঁ, এতিয়া যাব লাগে বোলক। এতিয়া চাইকেলত উঠিলোঁ, নেপেলা খালি দেই। কি খাবি এতিয়া ক? এতিয়া বৰ্তমান ম'ম', বাৰ্গাৰ, তাৰপিছত মিঠাই যি পাওঁ চব খাম, যি পাওঁ পইচা আছে, যি পাওঁ চব খাম আৰু। তো গাইছ ইয়াতে ম'ম' খালোঁ। তো আপোনালোকে যদি কিবা খাই লওক, বুটু কেইটামান খাই লওঁ ৰ'ব। আৰু এইফালে মাংসৰ কাম চলি আছে, আধা আধি হ'লেই আৰু
বজা গানটো কোনে গাব খেৱালি তুমি মোৰ খাৰদি প্ৰেমৰ খেৱালি তুমি মোৰ খাৰদি প্ৰেমৰ তই যেনেকে বজাইছো খাবে আহিব কি গান লগাব লাগে দাঙিবই নোৱাৰে তই মিউজিকটো বজাই দিবি গাইছ এতিয়া মাংস বনাই হৈ গ'ল এতিয়া খাব লাগে তো গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট কমেডি শ্বৰ্ট ফিল্ম আৰু ধুনীয়া ধুনীয়া ব্লগ আহি আছে তো যোনে যোনে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক তো আজিলৈকে বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত